নমস্কাৰ দৈনিক ট্ৰেণ্ডিঙলৈ পুনৰবাৰ সকলোকে স্বাগতম। আজি হৈছে 17 জুন। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইবাটাও বৃহৎ সিদ্ধান্তৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। আজিৰ প্ৰথমটো ঘোষণা, অৰুণোদয় আঁচনিৰ ধন অতি শীঘ্ৰে 1400 টকালৈ বৃদ্ধি ৰাজ্য চৰকাৰৰ। 27 লাখ লোকে লাভ কৰিব এই ধন। 1 লাখ নিবনুৱালৈ 2 লাখ টকাকৈ সাহায্য। 40 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু এই ৰেচন কাৰ্ডসমূহ অক্টোবৰ মাহৰ ভিতৰত লাভ কৰিব বুলি জানিব দিয়ে। ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব 5 লাখ টকাৰ সাহায্য। অৱশ্য এই ধন আয়ুষ্মান কাৰ্ডৰ অধীনত প্ৰদান কৰা হ'ব। আন এটা খবৰ, আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 টকাৰ সাহায্য। আন এটা ভাল খবৰ, ডিফুত নিৰ্মাণ ৰাজ্যৰ আন এখন কেঞ্চাৰ হস্পিটাল। ছেপ্টেম্বৰ-অক্টোবৰ মাহত ডিফুত উৰণীয়া সেতুৰ কাম আৰম্ভ হ'ব। আজিৰ পৰৱৰ্তী খবৰ, কাইলৈৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিশাৰ ভাগত বন্ধ থাকিব ফেৰী সেৱা। নিশা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নচলে ফেৰী। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে এই নিৰ্দেশনা। সন্ধিয়া 6:30 বজাৰ পাছত বন্ধ থাকিব এই ফেৰী সেৱা। কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা। আজিৰ পৰৱৰ্তী খবৰ, জুৱেৰ আনম মজুমদাৰক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি। কাৰ্যকৰী সভাপতি আৰু উপ-সভাপতিৰ দায়িত্বত ক্ৰমে পৰিতোষ ৰায় আৰু ডেভিড ফুকন। IYCৰ সভাপতি শ্ৰীনিবাস BVয়ে তিনিওকে দিলে নিযুক্তি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অকল হাছানুৰে নহয়, হাছানুৰক জোনালীৰ হত্যাত সহায় কৰিছিল আন এজন যুৱকে। জোনালী নাথৰ হত্যাকাণ্ডৰ সন্দৰ্ভত পোহৰলৈ আহিছে ন তথ্য। শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল জোনালী নাথক। হত্যাকাণ্ডৰ পাছত মাজল খিলিৰ এখন দোকানৰ পৰা পানী, ক'ল্ড ড্ৰিংকছসহ ক্ৰয় কৰিছিল কেইবিধমান সামগ্ৰী। হত্যাকাৰী হাছানুৰ ইছলামৰ স্বীকাৰোক্তি মতে তেওঁক সহায় কৰিছিল আন এজন যুৱকে।